Hello guys, welcome back to my YouTube channel from Amravati. So guys, আমি আজি ফাইনালি গাড়ীখন আজি সাৰ্ভিসিং কৰিব যাব ওলাইছো। দিদিনক আজি অলপ সোনকালে উঠিব ট্ৰাই কৰিলো ইবাৰ মই কাৰণ যেহেতু গাড়ীখন সাৰ্ভিসিং কৰিবই লাগিব আজিয়ে আমাৰ লাষ্ট দিন আছে কাৰণ অহাকালি আমাৰ এক্সামৰ কাৰণে আমি ক'তো যাব নোৱাৰিম আৰু পৰহি দিনা আমি গৈ আছো মুম্বাই ৰাতিপুৱা 5টা মানত ওলাম আৰু ইয়াৰ পৰা আপোনালোকে কমপ্লিট ডিটেইলছ গম পাই যাব তাতে যে কি দেখো কি নেদেখো কমপ্লিট গম পাই যাব তো আজি আমি গাড়ীখন লেলাখন সাৰ্ভিসিং কৰিব যাম আপোনালোকে চাই থাকক ৰাস্তাত কি হয় কি নহয় সাৰ্ভিসিং কেনেকৈ কৰে আপোনালোক কমপ্লিট ভিডিঅ' আপোনালোক দেখাইছো আপোনালোকে চাই থাকক। তো গাইজ আজি আমি এই লেলাখন আজি আমি সাৰ্ভিসিং কৰিব যাম কাৰণ এইখনেৰে আমি মানে আজি 21 তাৰিখ হ'ল ন আমি 23 তাৰিখে যাম এইখনেৰে আমি 23 তাৰিখে মুম্বাই গৈ আছোঁ তো এইখন আজি আমি সাৰ্ভিসিং কৰিব যাম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'। তো গাইজ আমি সাৰ্ভিসিং কৰিব আহি গ'লোঁ এতিয়া এইখন আমাৰ গাড়ীখন তো আপোনালোকে চাই থাকক ভিডিঅ'টো পুৰা গাড়ীখন ধুই কিনে লৈ যাম আৰু তো গাইজ আমি মানে এতিয়া সেইটো গেৰেজৰ পৰা বাদ দি কিনে বেলেগ এটা গেৰেজত আহিলোঁ কাৰণ তাতে শ্ব'ৰুমত মানে কি বহুত টাইম লাগিব বুলি কৈ আছে 5-6টামান বাজি যাব তো মানে কি ইয়াতে আহি কিনে আমাৰ অলপ সোনকালে হৈ যাব তো সেইকাৰণে আমি ইয়াতে আহিলোঁ তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক কি হয় কি নহয় আপোনালোকক কমপ্লিট দেখাই দিম কাৰণ আজি বেছি অন্য একো নাই গাড়ী সাৰ্ভিসিং প্লাছ গাড়ী আৰু অলপ হেয়াৰ কাটটোও কৰিম চাগে তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক। এইটো হ'ল বন্দে গেৰেজ বহুত চাই কিনে আহিছোঁ তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক মই ভিতৰলৈ যাম আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাম। তো গাইজ আমাৰ গাড়ী সাৰ্ভিসিং হৈ আছে এতিয়া ফাইনেলি সাৰ্ভিসিং হ'ব আজি কম টাইমৰ ভিতৰতে আমাৰ সাৰ্ভিসিং হৈ যাব কাৰণ হিৰো ডিলাৰততো আমি যোনটো ধৰা হ'ল মবিল চেঞ্জ কৰোঁ এইটো মবিলটো নাপালোঁ ভালকৈ আৰু তাৰ ৰেছপন্স ভাল নহয় অমৰাৱতীৰ হিৰো ডিলাৰ একদম ভাল নহয় ৰেছপন্স তো আমি ৰাস্তাৰে এখন দোকানত কৰিলোঁ ধুনীয়া ৰেছপন্স পাইছোঁ আৰু যিটো আমাক মবিল লাগে সেইটো মবিলে পাইছোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰ অপজিট চাইডে ব্ৰেণ্ড ফেক্টৰী নতুনকৈ খুলিছে অমৰাৱতীত এডিডাছ নাইকি পুমা চব ব্ৰেণ্ডৰে কাপোৰ পায় তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক এইটো ব্লগিঙত ষ্টাৰ্ট হৈ গ'ল কাম নাই বন নাই য'তে ত'তে ব্লগিং কৰা ষ্টাৰ্ট কৰি দিয়ে তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক দুদিনৰ পিছত ময়ো এনেকুৱা হৈ আছোঁ আৰু চাওক। তো গাইজ বাইকত ফগ লাইট লাগি গ'ল কাৰণ ফগ লাইট জৰুৰী হয় যিহেতু আমি সন্ধিয়া মানে গৈ পাম মুম্বাইটো ইমান সৰু ঠাই নহয় ন বহুত ডাঙৰ চহৰ হয় সেইকাৰণে ছেফটিৰ কাৰণে আমি ফগ লাইটটো লগাই ল'লোঁ আপোনালোকে চাব পাৰে আৰু কমেণ্টত জনাই দিব ফগ লাইট কেইটা কেনেকুৱা লাগিলে চাই দিয়েই এই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিব ফগ লাইট কেইটা আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক আৰু তো গাইজ আমি ফাইনেলি ৰুম আহি পালোঁ এতিয়া গাড়ী সাৰ্ভিসিং কৰা হ'ল লাষ্টত গাড়ীখন ধোৱা হ'ল তাৰপাছত আপোনালোকে ভিডিঅ'বোৰ চাওক ধুনীয়াকৈ চাওক আজিও ধৰা হ'ল একদম নৰ্মেল ভিডিঅ' দিলোঁ ভাগৰ লাগিছে একো খোৱা নাই এতিয়ালৈকে তো এতিয়া আমি ভাত খাম মানে কি নৰ্মেল ভিডিঅ' হৈ আছে কিন্তু আপোনালোকে 23 তাৰিখৰ পৰা মানে পৰহি দিনাৰ পৰা আপোনালোকে ধামাকা ৰাইড পাব মুম্বাইত কি চাওক কি নাচাওক কমপ্লিট দেখাব। তো গাইজ কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাওক আৰু মানে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মাইণ্ডটো সিমান এটা ভাল নহয় আৰু মই দাড়ি কাটি দিলোঁ বহুত দাড়ি আছিলে দাড়ি কাটিলোঁ অলপ এইখিনি ৰাখি দিলোঁ আৰু চুলিটোও কাটি দিলোঁ গৰমৰ কাৰণে মানে ভাল নালাগে আৰু যিহেতু আমি ফুৰিবলৈ যাব ওলাইছোঁ তো অলপ কাটিলোঁ আৰু তো গাইজ আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা লাগিছে আৰু ভাল বেয়া যি হৈছে আপোনালোকে কমেণ্টত জনাই দিব যদি কিবা ভুল কৰি পাইছোঁ তো আপোনালোকে ক্ষমা কৰি দিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়ালৈকে জয় আই অসম বাই।